হেল্ল' গাইজ, আপোনালোকৰ খবৰ কেনেকুৱা? মোৰ খবৰ ভালেই। আৰু আজি আহিছোঁ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আৰু এতিয়া যিহেতু ৰাসৰ বতৰ আৰু সকলোৱে ৰাস উপভোগ কৰিছে, আৰু আমিও গৈছিলোঁ এখন ৰাস চাবলৈ এখন আশ্ৰমত। আৰু আমাৰ ফালে উজনি অসমৰ ফালে যিহেতু নাটকীয়ভাৱে ৰাস উপস্থাপন কৰা হয়, কিন্তু নামনি অসমত যিহেতু মূৰ্তি ৰাস উপস্থাপন কৰা হয়, আৰু ইয়াতো হৈছে মূৰ্তি ৰাস। আৰু আমিও গৈছিলোঁ ৰাস চাবলৈ, আৰু ইয়াত মানুহৰ বহুতেই ভিৰ। আৰু যেনে তেনে আমি সোমাই গৈছিলোঁ। আৰু এয়া চাওক, ইয়াৰ পৰিৱেশ আশ্ৰমখনৰ পৰিৱেশ বিৰাটেই ধুনীয়া আৰু বহুত ডাঙৰ এৰিয়া আছিলে। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। আশ্ৰমখনৰ ভিতৰতে আছে এখন গোশালা, আৰু ইয়াত বহুতো গৰু আছে, আৰু গৰুখিনি দানা দিব পাৰি। আৰু এয়া দানা কিনি পেলাই আমি খুৱাইছোঁ, সকলো মানুহে খুৱাইছে। আমাৰ এয়া দেবুৱে ধৰি ধৰি খুৱাইছে, দেখিছেনে? আৰু যিহেতু হিন্দু ধৰ্মৰ মতে গৰুক যিহেতু আমি গো মাতা হিচাপে মানো। আৰু এয়া আমাৰ দেবুৱে গৰুটো মৰম কৰি আছে দেই, সি বৰ ভাল পাইছে। মানুহৰ বিৰাটেই ভিৰ, আৰু আমি ভিৰ ঠেলি ভিতৰলৈ সোমাই গ'লোঁ। আৰু এয়া চাওক, কীৰ্তন চলি আছে ধুনীয়াকৈ, আৰু বহুতো মানুহে এয়া উপভোগ কৰি আছে। আৰু ইফালে আছে মূৰ্তি ৰাস, এয়া ধুনীয়াকৈ ৰাসৰ মূৰ্তি। এয়া হৈছে ৰাধা কৃষ্ণ মূৰ্তি, আৰু ইয়াত ধুনীয়াকৈ সজাই থোৱা হৈছে। ৰাসৰ মূল জেগালৈ সোমাই যোৱাৰ সন্মুখতে আছে এইভাগ মূৰ্তি, আৰু কেনেকৈ সম্ভাষণ জনাইছে দেখিছেনে? আৰু আমিও ভিৰ ঠেলি ঠেলি সোমাই গ'লোঁ ৰাস চাবলৈ। ইয়াত বিৰাটেই ভিৰ, দেখিছেনে? মানুহ মানে ঠেলি দিলে ক'ৰবাত পৰিয়ে যাব। আৰু আমিও ভিৰ ফালি ফালি ৰাস চাবলৈ আহি আছোঁ। আৰু এই ৰাসখনৰ মুখ্য আকৰ্ষণ হৈছে ইয়াৰ এখন স্থানীয় বিদ্যালয়, কৌপাটি জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে উপস্থাপন কৰিছে মানৱ মূৰ্তি। আৰু এয়া ধুনীয়াকৈ সজাই থৈছে, আৰু ইয়াত বহুতো প্ৰকল্প আছে, আৰু আমি এয়া দেখুৱাবলৈ চেষ্টা কৰিম। আৰু
আমি ৰাস চাই ঘৰলৈ উভতি আহিছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে বুলি আশা কৰিলোঁ আৰু পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। আপোনালোকে যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।